Hi everyone. আজি আমি ধলপুৰ মন্দিৰলৈ আহিছিলোঁ আৰু এইখন হৈছে ভীমৰ ঢাল। স্পষ্টকৈ দেখা নাপায় বাৰু, এইখন আমি হিচাপ কৰিছিলোঁ। আচলতে এই পাহাৰখনৰ ধলপুৰ বুলি ক'লে চবেই চিনি পায়, এটা বিখ্যাত নাম হৈ গৈছে। পাণ্ডৱে যেতিয়া বনবাসত আছিল তেতিয়া ইয়ালৈ আহিছিল বুলি কোৱা হয়, আৰু তেতিয়া সেই ঢালখনক খেলিছিল ভীমে, সেইকাৰণে সেইখনক ভীমৰ ঢাল বুলি কোৱা হয়। ইয়াত এটা গুহাও আছে, এইটো হৈছে গুহাটো। আমাৰ ঘৰ ধলপুৰৰ কাষতে। আচলতে যেতিয়া ৰাৱণে লক্ষ্মণ বেহুচ হৈছিল তেতিয়া হনুমানে এইখন পৰ্বত পাহাৰ দাঙি অনা বুলি কৈছিল। আচলতে কথাটো হ'ল চাগে, চাওকচোন চবফালে একদম মৰুভূমি সদৃশ বালি, মাজত শিলৰ এখন পাহাৰ। মোৰ ঘৰ ধলপুৰৰ কাষতে গৰুখুটিত। আমি সৰুৰ পৰা এইটো মন্দিৰত আহোঁ। খুব শিল বগাই বগাই আহি থাকিব লগা হৈছে। ইয়াতে আগতে বহুত বাবাজী আছিল, এটা দুটা বাবাজী আছিল। কিমান আছিল সিমান নাজানো, কাৰণ বেছিকৈ অহাও নহয়। শাওণৰ মাহত বা সোমবাৰত, শিৱৰাত্ৰিত তেনেকৈ অহা হয়। এজন বাবাজীয়ে বোলে বহুদিন ইয়াতে থাকি সেই গুহাটোৰে সোমাই গৈছিল। তেওঁ আৰু ওলায়ে নাহিল, সেইকাৰণে সেই গুহাটো বন্ধ কৰি দিয়া হৈছে। গুহাটোৰ ভিতৰত ৰজা মহাৰজাৰ টকা পইচাৰ সেইদিনৰ টকা পইচাৰ সোণ সুবৰ্ণ আদি থকা বুলি ভবা হয়।